এতিয়া বাজিলে আবেলি 4টা আৰু আমি এতিয়া ওলালোঁ জোনবিল মেলালৈ বুলি। ইয়াৰ পিছত আছে ৰঞ্জিতা, বিজুলী, অংকি, তাৰ লগত আছে মেধি আৰু এয়া আমি জাগিৰোড পালোহিয়ে। আজি মানে পোৱালি ছোৱালী কাকো লগত আনা নাই, মানে শুনিছোঁ যে ইমান ভিৰ ন তাতে, আৰু ভিৰ হ'বই যিহেতু আজি লাষ্ট দিন। এনেও জোনবিল মেলাত মানুহ বহুতে হয়, আৰু যিহেতু 2 বছৰ ধৰি মানে মেলা হোৱা নাছিলে কৰোণাৰ কাৰণে, তো এইবাৰ মেলা পাইছে, তো এইবাৰ মানুহটো হ'বই বহুত, সেইটো কাৰণে কাকো নানিলোঁ লগত। আৰু তাত গৈ দেখিছোঁ যিহে মানুহ, নিজৰে প্ৰব্লেম হৈছে মানে এনেকুৱা অকলে গ'লে ক'ৰবাত মানে হেৰাই যাম যেন লাগি যায়। আৰু মানে কি মেইন ৰোডেদি আমাক যাব দিয়া নাছিলে, আমাক ষ্টেচনৰ ৰাস্তা হৈ যাব দিছে। আৰু ইয়াতে চাওক না কিমান ভিৰ ট্ৰেইন ৰাস্তাৰ কাৰণে, মানে ট্ৰেইন অহাৰ লগে লগে ৰাস্তা ব্লক হৈ যায়, তাৰপিছত আৰু জাম আৰম্ভ হৈ যায়। আৰু এয়া হ'ল আমাৰ জাগিৰোড ষ্টেচন, আৰু আমাৰ এই ষ্টেচনৰ পৰা সেই ট্ৰেইন ৰাস্তালৈ পাওঁতে আমাৰ মানে 1 ঘণ্টা লাগি গ'ল, য'ত নেকি 1-2 মিনিটৰ ৰাস্তা, তাত আমাৰ মানে 1 ঘণ্টা লাগি গৈছে। আৰু তেনেকৈ মানে আমাৰ জোনবিল মেলা পাওঁতে আন্ধাৰে হৈছে, আৰু বেছি তেনেকৈ মানে চোৱাই নহ'ল। আৰু আমি জোনবিল মেলা পালোঁহি, আৰু এই মানুহ চাওক, ভিৰ চাওক না, এই মানুহবিলাকে তামাম বজাৰ কৰিছে। আৰু ফাইনেলি আমি আহি পালোঁ জোনবিল মেলা। এতিয়াও পোৱা নাই বাৰু, এতিয়া আমি পাৰ্কিঙতে আছোঁ। এতিয়া অলপ আৰু খোজকাঢ়ি যাব লাগিব, তামাম গাড়ী। এই হাতীটো আৰু এজনী পোৱালি আছে, মাক জীয়েক ধুনীয়াকৈ আছে। আৰু আমি চালোঁ ইয়া মিচিং ড্ৰেছ। ইয়াতো এটা কাহিনী হ'ল, মানে ইয়াতে একদম নেটৱৰ্ক একদম একেবাৰে নাপায়, মানে তাৰ কাৰণে মানুহবিলাকৰ বহুত প্ৰব্লেম হৈছে। মানে কি লগত যোনে পইচা নিয়া নাছিলে বা কি গুগল পে' কৰিম বুলি ভাবিছিলে ন, তো সিহঁতে মানে বস্তু ল'ব পৰা নাই। আমাৰো তেনেকুৱা অৱস্থা হৈছিলে, কাকো ফোন কৰিব পৰা নাই, একেবাৰে নেটৱৰ্কে নাই, মানে নেটৱৰ্ক কাটি থৈ দিছিলে। আৰু এয়া মানুহ চাওক না, মানে 2টা চাইডে মেলা হৈছে, তো এটা চাইডে মানে আমি নগ'লোঁ। এই মানুহ চাওকচোন, এয়া মানুহ চাই মানে ভয়তে নগ'লোঁ, আৰু এইফালে এটা চাইড চায়ে গুচি আহিলোঁ। আৰু ভিডিঅ' তেনেকৈ কৰিব পৰা নাই, এই ভিৰত কি ভিডিঅ' কৰিম। যোৱাকালি বোলে আগদিনাখনে মানে কি মোবাইল হেৰাইছে, কাৰোবাৰ বেগ হেৰাইছে, তো তেনেকৈ বুলি শুনিয়ে মানে মোবাইলটো উলিয়াবৰ কাৰণে সাহসে কৰা নাই। ইমান মানুহৰ ভিৰত কোনোবা যদি ভিডিঅ' কৰি থাকোঁতে যদি কোনোবা মোবাইলটো থাপ মাৰি হাতৰ পৰা কাঢ়ি লৈ যায় ন, তো তেনেকৈ বুলি ভাবি মানে ভিডিঅ' তেনেকৈ কৰা নাই। এই যিখিনি মানে দেখিছে সেইখিনিয়ে ভিডিঅ' কৰিছোঁ, আৰু একেবাৰে কৰিব পৰা নাই ভিডিঅ', মানে ভয়তে কৰা নাই আৰু হেৰাব বুলি। আৰু হেৰাই আছে, মানে তাতে এনাউন্স কৰি আছে কাৰোবাৰ পাৰ্চ হেৰাইছে, পইচা হেৰাইছে, কাৰোবাৰ বোলে গড্ৰেজৰ চাবি হেৰাইছে, তেনেকৈ এনাউন্স কৰি আছে। গ'লোঁ, এনেই চাই পেলাই গুচি আহিলোঁ, আৰু এনেই মানুহ চাব যোৱাৰ দৰে হ'ল, বেলেগ একো তেনেকৈ কিনাও নহ'ল মানুহৰ ভিৰত। আৰু আমাৰ যাওঁতেতো আন্ধাৰে হৈ গ'ল, তো তেনেকৈ মানে ঘূৰাই নহ'ল। আচলতে গ'লে সোনকালে দিনতে যাব লাগে।